নমস্কাৰ, ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি দেওবাৰ, সেইটো কাৰণে আমি আজি বগৰী খাম। এই বগৰী কেনেকৈ পাৰোঁ, কেনেকৈ খাম আৰু কোন কোন আছে গোটেইখিনি মোৰ বগৰী খাব গৈ আছোঁ। কোন কোন আছে চাওক, চুনু আছে, পাহি আছে, আমাৰ পুহি আছে, এইফালে আমাৰ ইকু আছে। ক'ত গোটেইকেইটা আমি এতিয়া বগৰী খাব গৈ আছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। এতিয়া প্ৰথমতে বগৰী খোৱাৰ আগতে আমি প্ৰথম বগৰী পাৰি ল'ম, তাৰ পাছত ধুনীয়াকৈ খুন্দি পেলাই বগৰী খাম। ভিডিঅ'টো চাই থাকক আপোনালোকে। এইজোপা হৈ গ'ল বগৰী গছ। বুটল আহি ইমান নোৱাৰিম নহয় নিজে। এইফালে চাওক, চুনু আছে, বগৰী বুটল। এইফালে ইকু আছে, আৰু এইফালে কোনো নাই। আৰু ধুনীয়া ধুনীয়া বগৰী বুটলি আছোঁ। বেয়া ভাল ভালখিনি ল'বা দেই, বেয়া ভাল নল'বা, নহ'লে কি হ'ব মানে খাবলৈ ইকুৱে যিডাল দেখুৱাই দিলে তুমি আৰু কি খাম হয় দে। যিমান ঘিণ কৰা হয় চাবাচোন, সিমানেই সেইগাল বস্তু নিজৰ আগত পৰে। এয়া চাওক বগৰী, সেইটো এটা। এতিয়া পাৰিলোঁ, এতিয়া ধুনীয়াকৈ ক'ত ল'ম, কাঁহী চাহী এখনত ল'ব লাগিব। তাৰ পাছত আহিব আৰু খুৰী এটাও আহিব, কিন্তু আৰু এনেই অলপ পাৰি লওঁ নেকি। এইজোপা হৈ গ'ল বগৰী গছ। ওপৰত ল'লোঁ, এয়া বগৰী লৈ আছে ধুনীয়াকৈ। ওপৰত গৈ, ওপৰ মানে কৰোঁ, ওপৰ নহয় নহয়, ঘৰৰ ওপৰত গৈ পেলাই ধুনীয়াকৈ খুন্দি এইটো হ'ল উৰল। চৰিয়াত পানী আনিবা, নিমখ, জলকীয়া। মই এটা বস্তু আনিম ৰখা। কোনটো চাইডে খাবা? এইটো হৈ গ'ল উৰল, এইখিনি বগৰী, এইখিনি হৈ গ'ল। এটা লৈ গ'ল উৰল লাঠি। এতিয়া আনিব যাম ধনিয়া, বঙালী ধনিয়া, জলকীয়া, ক'লা নিমখ আৰু পানী আনিলে। এতিয়া মই গৈ আছোঁ বঙালী ধনিয়া আনিবলৈ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। আজি আমি কি বঙালী ধনিয়াৰ লগত বগৰী নাজানো, ক'বচোন এই বস্তুটোৰ নাম কি? আমাৰ ইয়াততো এইটো বস্তু বঙালী ধনিয়া বুলি কয়। মানে এই বস্তুটো যদি দি দিওঁ তেনে অলপমান টেষ্টটো বদলি যাব। এইটো নাম বঙালী ধনিয়া বুলি কয়। সেইকাৰণে বঙালী ধনিয়া ছিঙিব আহিছোঁ। সেইখিনি বঙালী ধনিয়া বেছি এটা দিলে ইমান এটা ভাল নালাগিব, সেইকাৰণে অলপ কমাই লওঁ। এইটো বস্তুৰ নাম হৈছে বঙালী ধনিয়া। বগৰীৰ লগত দিলে অলপ টেষ্টটো ইয়াত বদলি যায়। এইফালে আছে ধুনীয়া ধুনীয়া বগৰী, আৰু এইফালে আছে ইকু, এইয়া পিছফালে আছে চুনু। এতিয়া ধুনীয়াকৈ ধুই পেলাই এই বগৰীখিনি উৰলত দি পেলাই খুন্দি পেলাই ধুনীয়াকৈ তাৰপাছত খাম। সেইকাৰণে তো গাইছ, আমাৰ চাওক বগৰী এইফালে, এইফালে হৈ গ'ল বঙালী ধনিয়া আৰু জলকীয়া, এইফালে হৈ গ'ল উৰল, আৰু এইফালে হৈ গ'ল উৰলৰ লাঠিডাল। এয়া চাওক, আমি বগৰী খাবলৈ কাৰণে বহি আছোঁ গোটেই। আজি হ'ল দেওবাৰ, এনেকুৱা এটা বন্ধৰ দিনত কেতিয়াবা আপোনালোকে বগৰী খাই চাব, বা যদি কাৰোবাক বগৰী লাগে ক'ব, আমাৰ এইফালে গছ আছে বগৰী, অলপ হোম ডেলিভাৰী দিম। মানে আপোনালোকক যদি প্ৰয়োজন হয় মোৰ নাম্বাৰত ফোন কৰিব, আপোনালোকৰ ঘৰে ঘৰে বগৰী যোগান ধৰিম। এওঁলোক আছে ডেলিভাৰী বয়, এওঁলোকে হ'ব। এয়া ডেলিভাৰী গাৰ্ল এজনী আছে। আৰু যদি কাৰোবাক লাগে, ছোৱালী এটাও আছে আমাৰ ইয়াত, কাৰোবাক বগৰী যদি ঘৰে ঘৰে পঠিয়াবলগীয়া হয়, ওচৰে পাজৰে দিব হ'লে এওঁলোকক ক'ব, তেওঁলোকে ছাপ্লাই দিব পাৰিব। আমাৰ যিহেতু ধান মেলি দিয়া হৈছিলে, সেইকাৰণে অলপ ধানখিনি ৰ'দত দিছিলে, সেই ধানখিনিকে অলপ মেলি দিছোঁ। আজি দেওবাৰ, সেইটো কাৰণে বিশেষকৈ সময় পাইছোঁ। এনেই সময় যিহেতু নাপাওঁ, সেইটো কাৰণে ঘৰৰ এনেকুৱা ধৰণৰ কাম কৰা নহয়। কিন্তু আজি দেওবাৰ বুলি বহুত কাম কৰিবলগীয়া হৈছে। ৰাতিপুৱাৰ পৰা কাপোৰ ধোৱা হ'ল, বাকী বহুত কাম কৰা হ'ল। এতিয়া যিহেতু ৰেষ্ট পাইছোঁ, সেইটো কাৰণে আমি বগৰীবোৰ উৰলতে খুন্দিলোঁ, যাতে একদম গুৰি গুৰি হৈ যাওক, খাবলৈ ভাল লাগক। মে ভি আ গয়া। হৈ গ'ল এয়া চোৱা
পুৰা মজা লাগিব খাই কিন্তু এইবাৰ ময়ে খুন্দিম মই খাম খাবলৈ কিন্তু সহজ কিন্তু ইমান সময় লাগিবলগীয়া হৈছে বগৰী গালত চাওক না কিমান খুন্দিম আৰু তোমালোকে অলপ খুন্দি দিয়াচোন বগৰী বঙালীজনীয়ে সঁচাই মোৰ মুখৰ পানী ওলাই আহিছে পৰিব এতিয়া কিন্তু আজি যিহেতু দেওবাৰ আছিল এনেকৈ বগৰী খাই দিনটো পাৰ কৰিলোঁ অকল বগৰী খাই বুলি নহয় বাৰু কিছু সময় দেওবৰীয়া আড্ডা হিচাপে পাৰ কৰিলোঁ বগৰীখিনি দেখি আপোনালোকৰো চাগৈ মুখৰ পানী ওলাই গৈছে ন মোৰতো ওলাই যায় ভাই টেঙা হৈ গৈছে তাত এচৰীয়া বগৰী আমি গোটেইকেইটা মিলি খাই দিলোঁ মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো খটাংকৈ বজাই দিব বগৰীৰ কাৰণে কাজিয়া শেষত বগৰীৰ কাৰণেও কাজিয়া হৈ গ'লগৈ